এইবাৰ আমি অসমত সিদ্ধান্ত লৈছো যি পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰায় সি যি ধৰ্মৰে নহওক কিয় 7 বছৰ জেলত থাকিব লাগিব তাৰ বিকল্প আৰু একোৱে হ'ব নোৱাৰে সি যি ধৰ্মই নহওক কিয় বোলে মোৰ ধৰ্মই তাক অনুমতি দিয়ে আপোনাৰ ধৰ্মই অনুমতি দিব কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ চৰকাৰে কাকুৱে দ্বিতীয় বিবাহৰ বাবে তৃতীয় বিবাহৰ বাবে অনুমতি নিদিব এইখন অসমত নাৰীৰ মৰ্যাদা ছোৱালীৰ মৰ্যাদা আমি শেষ পৰ্যায়লৈকে ৰক্ষা কৰিম নমস্কাৰ এইটো ভিডিঅ' মই জাস্ট আপোনালোকক এটা মোটিভেশ্যনেল দিবলৈ ভিডিঅ'টো বনোৱা হ'ল যাতে কোনো বেয়া নাপায় হয় এটা ভিডিঅ' ভাইৰেল হৈ আছে যোন ভিডিঅ'ত আমি এটা ছোৱালী 13 বা 14 15 মান ইয়াৰ্স হ'ব আৰু খুৰাজন 50ৰ ওপৰত হ'ব নেকি 60 মান হ'ব চাগে না এটা ভাইৰেল ভিডিঅ' আমি দেখি আছো যে মই ভিডিঅ'টো দেখা নাই মানে ফটো এটা দেখি আছো মানে মানুহবিলাক কৈ আছে যে এটা ভাইৰেল হৈ আছে ঠিক তেনেদৰে মই এইটো ভিডিঅ' লৈ আহিলো মামা কি ঘোষণা কৰিছিল যে দুজন পত্নীক যদি বিয়া কৰালে 7 বছৰকৈ জেলত থাকিব লাগিব মই ভাবিছো এইবিলাক মানুহে জেল নাখায় নেকি যোনবিলাক মানুহে ইমান যে খুৰু নিজৰ দেউতা হিচাপত বা নিজৰ মামা হিচাপত নিজৰ খুৰা হিচাপত যে ইমান খুৰু ছোৱালীক যে এইবিলাক বেয়া কাম কৰিব লাজ নালাগে নেকি নীলাচৰ কথা নিজে এইবিলাক কৰিছে আৰু ভিডিঅ' বনাই যে মিডিয়াত শ্বেয়াৰ কৰিছে মানে ভাবিছে নেকি আপোনালোকে বেয়া হ'ব পাৰে কিন্তু বেলেগক বেয়া বুলি ভাবিছে নেকি এনেকা কাম নকৰিব দেই এই খুৰাজন একো লাজ লগা নাই বেয়া কাম কৰি ঠিক তেনেদৰে বিয়া পাতিব লগা হ'ল ভালে কাম কৰিছে এনেকৈ বিয়া পাতিব লাগে যদি কিবা বেয়া কাম এটা কৰিছে ডাইৰেক্টলি বিয়া পাতি ল'ব লাগে কিছুমান মানুহে আছে যে এইবিলাক বেয়া কাম কৰি মানে এৰি দিয়ে ছোৱালীৰ লাইফটো কি হ'ব বৰবাদ হৈ যাব এইবিলাক বহুত বেয়া কথা মই ভাবিছো এই খুৰাজন অলপ লাজ লাগিব লাগিছিল কিন্তু এই ছোৱালীজন অলপ কি কয় অলপ বয়সীয়াল মানুহ হোৱা নাই মানে 14 15 মান বয়সৰ ছোৱালী হ'ব এটো লাইফটো এটা বৰবাদে হৈ গ'ল কিয়নো ইয়াৰ লাইফত ড্ৰিমছটো বা কি আছিল এই খুৰাজন কি কৰিলে বৰ বেয়া লাগিছে দেই আৰু বহুত লাজ লাগিছে এইবিলাক কৰিব নালাগিছিল আপোনালোকে কি কমেন্ট কৰিব জনাই দিব এইবিলাক মানুহে মানে কি যে ভাবে নিজে নীলাচৰ কাম কৰি মানে বেলেগক শ্বেয়াৰ কৰি দিয়ে যাতে বেলেগে এইটো ভিডিঅ' দেখিব আমাৰ সৰু ল'ৰা ছোৱালীবিলাক বেয়া হ'বচোন এইবিলাক দেখি আপোনালোক যে কাম কৰি আছে লেখা পঢ়াটো আছে আজিলৈকে কোনো লেখা পঢ়া নকৰাকে নাথাকে তেনেহলে এইবিলাক লেখা পঢ়া নাথাকেৰ দৰে কিয় কাম কৰি আছে কি মানে কি ক'ব আপোনালোকে কমেন্ট কৰি জনাবচোন মই আৰু বেছি নকওঁ মোক বেয়া পাব পাৰে কিছুমান মানুহে কি এইটো বেয়া পোৱা কাম কোৱা নাই মই ভিডিঅ' বনোৱা নাই বেয়া পাওঁ মই তো মোটিভেশ্যন হিচাপে ভিডিঅ' বনাইছো এতিয়া চাগে বিয়া কৰাই লৈছে বোলে মই শুনিছো মোক এটা দাদাই শ্বেয়াৰ কৰিছে আপুনি ভিডিঅ'টো দি দিয়ক বুলি মোক এটা শ্বেয়াৰ কৰিছে সেইকাৰণে মই ভিডিঅ'টো দিয়া হ'ল ঠিক আছে এইবিলাক বাদ দিয়ক আমি এটা নিউজ চাই ল'ম জুবিনদাৰ বাবে এইবিলাক বাদ দিয়ক যে হৈ থাকিব কিন্তু এনেকুৱা কৰিব নালাগে দেই বহুত বেয়া কাম যে সৰু ছোৱালীবিলাকক যে ইমান ডাঙৰ মানুহে ইমান ডাঙৰ খুৰা হিচাপে দেউতা হিচাপে যে এইবিলাক কাম কৰি আছে কিবা জন্তু নেকি জন্তুটো নহয় মানুহ হয় তেতিয়াহ'লে এই সৰু ছোৱালীক লাইফটো কিয় বৰবাদ কৰি আছে আপুনি খুৰা অলপ লাজ লাগিব দেই আপোনাৰ কাৰণে এইটো ভিডিঅ' বনালো ঠিক আছে বন্ধু বান্ধৱীসকল এতিয়া চাই লোৱা আপুনি এইবিলাক বাদ দিয়ক এতিয়া আমাৰ জুবিনদাৰ ন্যায় কেতিয়া পাব কি হ'ব আমাৰ মামা বা নিউজটো আপোনালোকে চাই ল'ব পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব জৰুৰ ছাবস্ক্ৰাইব কৰি ল'ব দেই আৰু আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা এটা কমেণ্ট কৰি জনাব দেই বহুত মানুহে মোক অৰুণাচলৰ পৰাও চাই আছে দেই থেংক ইউ ছ' মাছ অৰুণাচল শ্বিলঙৰ পৰা বহুত কমেণ্ট আহি আছে দেই अरुणाचल से शिलोंग से बहुत कमेंट आया है थैंक यू सो मच ऐसा ही प्यार देना आप लोग ऐसा ही जुबिंदर बाबे में न्यूज़ बना रहा है ना आप लोग बहुत सपोर्ट किया है थैंक यू सो मच बंधु बान्धवीসকল এনেকৈ শিৱসাগৰৰ পৰা গুৱাহাটীৰ পৰা বহুত চাই আছে মানুহবিলাক আপোনালোকে কমেন্ট কৰি জনাব দেই ঠিক আছে চাই লোৱা হিমন্ত বিশ্ব শৰ্মাক ফাঁসি দিয়ক
দৰং জিলা যুৱ কংগ্ৰেছ কমিটিয়ে উদ্যোগ লৈছে আপোনালোকে দেখিছে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ বাইক আজি আমাৰ সকলোৰে হাৰ্টথ্ৰব প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ জাষ্টিছ বিচাৰি পেলাই আজি আমি এই হিমন্ত বিশ্ব চৰকাৰখনে আমাক ৰাজপথত নমাই দিছে আজি আমাৰ এটা সম্পদ হেৰুৱাই পেলালোঁ আজি প্ৰায় আমাৰ এমাহ উকলি গ'ল আজিলৈকে আমাৰ এই সম্পদ যে হেৰুৱাই পেলালোঁ আজিলৈকে ইমান মহান ব্যক্তি এজনক জাষ্টিছ দিব নোৱাৰিলে যদি ইমান ডাঙৰ ব্যক্তি এজনক যদি জাষ্টিছ দিবৰ কাৰণে মাহ পাৰ হৈ যায় আমাৰ নিচিনা সাধাৰণ ভোটাৰ আমাৰ নিচিনা সাধাৰণ নাগৰিকৰ যদি এনেকুৱা ইনচিডেণ্ট হয় জাষ্টিছ আমি পাম বুলি কেতিয়াও এইখন ৰাজ্যত আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ সেইকাৰণে যুৱ প্ৰজন্ম আজি ৰাজপথত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবৰ কাৰণে ন্যায়ৰ বাবে আন্দোলন কৰিবৰ কাৰণে দেখিছে আপোনালোকে হাজাৰ হাজাৰ ল'ৰা যুৱ সতীৰ্থসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আজি এই যাত্ৰাৰ পৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই দলগাঁৱৰ এই ভূমিৰ পৰাই তেখেতসকলক আমি প্ৰত্যাহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অতি সোনকালে যদি আপুনি তেখেতৰ জাষ্টিছ দিব নোৱাৰে আপুনি আজি যিটো আন্দোলন দেখিছে আজি যিটো যাত্ৰা দেখিছে ইয়াতকৈ আৰু ব্যতিক্ৰমী যাত্ৰা বহুত সন্মুখীন হ'বৰ কাৰণে আপুনি ৰেডি থাকিব এতিয়া আপুনি চাওক ইয়াতে কংগ্ৰেছ বিজেপিকৰণ নকৰিব আমি কংগ্ৰেছ আজি আপোনালোকে দেখিছে আমি জাষ্ট উদ্যোগহে লৈছোঁ আমি আহ্বান জনাইছোঁ যুৱ কংগ্ৰেছ আমি কোনো ধৰণৰ ইয়াতে ফ্লেগ ইউজ কৰা নাই আমি কোনো ৰাজনীতিকৰণ কৰা নাই আজি যিখন চৰকাৰে ন্যায় দিব সেইখন চৰকাৰে আজি প্ৰতিবাদ কৰিবৰ কাৰণে ৰাজপথত আন্দোলন কৰিবৰ কাৰণে নামি পৰিছে আন্দোলনত কি কৈছে হিমন্ত বিশ্ব শৰ্মাক ফাঁচি দিয়ক চিন্তা কৰক বিজেপিৰ ৰেলীত কৈছে হিমন্ত বিশ্ব শৰ্মাক ফাঁচি দিয়ক আজি তেখেতসকলো আজি শংকাত ভুগিছে আজি আপোনালোকক মই মিডিয়াৰ সকলো সতীৰ্থক মই অনুৰোধ জনাম কেতিয়াও এই বস্তুটো আপোনালোকে ৰাজনীতিকৰণ নকৰিব আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন ল'ৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছোঁ 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে ক'ত লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন ল'ৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছোঁ 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে ক'ত লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন ল'ৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছোঁ 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে ক'ত লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন ল'ৰাজনক
শান্তিত থাকিব দিয়ক, সি আমাৰ হিয়াৰ আমঠু হয়। অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক, মদ খাব দিয়ক, অমুক খাব দিয়ক, ইমান তলত যাব নোৱাৰে। সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো। 18 তাৰিখে মই নিজেও ব্লাড দিম, যে জুবিনৰ সন্মান তেজেৰে আমি দিম। আপোনালোকে ক'ত লৈ গৈ আছে? অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি, কোনো আপত্তি নাই। তাত জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে? ঠিক আছে বন্ধু বান্ধৱী, আপোনালোকে ভিডিঅ'টো দেখিলা, এতিয়া কমেণ্ট কৰি জনাব জুবিন দাৰ ন্যায়টো সঁচাকৈ পাবলৈ গৈ আছে। ডিচেম্বৰ মাহত পাব বুলি আমি শুনিছোঁ। কি হ'ব আমি নাজানো দিয়ক। ৰাইজে কামটো কৰা নাই, চৰকাৰে কৰিব বুলি, হাতত ল'ব বুলি আমাৰ মামাই ক'লে। যোনটো ভিডিঅ'ত মই দেখিছিলোঁ যে মামাই এইবোৰ কাম কৰিব, তেতিয়াহ'লে 2026ত ইলেকশ্যন জিকাই দিব আমাৰ মামাক, এই বুলি কথা কৈছে। এইবিলাক কামটো নহয়। মানে কিছুমানে কৈ আছে জুবিন দাৰ নামত এইবাৰ ইলেকশ্যনত মামাই জিকাই ল'ব নেকি বোলে। এইবিলাক কথা নহয়। ন্যায়টো বেলেগ হ'ব আৰু ইলেকশ্যনটো বেলেগ হ'ব। ৰাজনীতিকৰ লগততো জুবিন দাৰ লগত কোনো তুলনা নাছিলে, আৰু ৰাজনীতিটো কোনো ভাল পোৱা নাছিলে জুবিন দাই। সেইকাৰণে ভাবিছোঁ কামটো এটা নহয়, মামাই 2-3টা কৰে, এইটো আপোনাৰ কথা। ইলেকশ্যনো আপুনি লাগি থাকক বা জুবিন দাৰো ন্যায় আপুনি লাগি থাকক। ঠিক তেনেদৰে মোৰ অনুৰোধ কৰা আপোনাক। থেংক ইউ ছ' মাছ। এতিয়া নেক্সট আপডেট লগ পাম। আপোনালোকে কমেণ্ট কৰি জনাব, আৰু ডিষ্ট্ৰিক্টটো আপোনালোকে কমেণ্ট কৰি জনাব দেই। ঠিক আছে বাৰু, নেক্সট আপডেট লগ পাম। বাই।